গুড মৰ্নিং সত্যৰঞ্জন বৰা। আপুনি নিশ্চয় মোতকৈ বয়সত অকণমান সৰু হ'ব। মোৰ বৰ্তমান 51 ৰানিং হৈ আছে। তো মই আপোনাক এটা শ্লোক মাতি শুনাম আমাৰ বাথৌ ধৰ্মৰ। ওম হ্ৰিং ক্লিং পচ্ছে, ওম হ্ৰিং ক্লিং পচ্ছে, ওম হ্ৰিং ক্লিং পচ্ছে। জয় বৰাই বাথৌ। মই আপোনাৰ দুটামান কথা শুনি আজি কেইটামান কথা ক'ম বুলি ভাবিছোঁ। আপুনি আমাৰ বড়ো সমাজৰ ট্ৰেডিশ্যনেল ইনষ্ট্ৰুমেণ্ট খাম, মাদাল, চিফুং, বাঁহী, চেৰজাক অসমীয়াত কি কয় এইটো মই নাজানিম দেই। এই চেৰজাটো হ'ল আমাৰ সেই ভায়লিনৰ দৰে, ভায়লিন কিন্তু চেৰজাৰ পিছত আহিছে। জোঠা টিং টিংকে যে কান্দে, এইটো চব জেগাতে পায়। আৰু জাপখ্ৰিং শ্ৰিং শ্ৰিং শ্ৰিং, এইটো। এতিয়া এইখিনি ইনষ্ট্ৰুমেণ্ট আমাৰ বুলি মই ক'ব খুজিছোঁ সেইকাৰণে যে আমাৰ বড়োসকলে বজোৱা বাঁহীটো 5টা ফুটা থাকে, আৰু বাকী যিসকল জাতি জনগোষ্ঠীয়ে বজায় এইবোৰত 6টা থাকে। আপোনাক চিনিবলৈ বহুত দিগদাৰী নাই। এইটো বড়োসকলৰ নহয়, এইটো আমুকসকলৰ নহয়, সেনেকৈ ক'ব লগা একোৱেই নাই। কাৰণ আমাৰ বাঁহীটো 5টা ফুটা থাকে, আৰু এইটো বড়ো ইনষ্ট্ৰুমেণ্ট বজোৱাসকলৰ বাদে কোনো মানুহে বজাব নোৱাৰে। এইটো বহুত টান হয়। এইটো আমি খেৰাইত ব্যৱহাৰ কৰোঁ। খেৰাই আমাৰ খেৰাই ডেন্স যেনেকৈ বাগৰুম্বা, বাৰদৈ চিকলা, এনেকৈ দাউশ্ৰী থৈলেং নাই, দাউশ্ৰী তেলাই মোচা নাই, এনেকৈ অজস্ৰ আছে। সেইবিলাকতহে আমি বজাই। সেইটো হ'ল আমাৰ চিফুং। এইটো কোনেও বনাব নাজানে আমাৰ এই বড়ো ইনষ্ট্ৰুমেণ্টেলসকলৰ বাদে। এইটো হ'ল চিফুঙৰ চিনাকি। মাদালটো হ'ল যাক আমি খাম বুলি কয়। এই খাম আমি ওদাল গাছ বা গামেৰি গাছ বা চিগুন গাছেদি বনাই। তাৰ যি ফিটাডাল, এইখিনি আমি এই গৰুবিলাকৰ যে চামৰা, এইটো শুকাই পেলাই সৰুকৈ সিমান আঙুলি সমান কাটি 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 এনেকৈ সোমাই 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 বনাই, আৰু য'ত প্ৰতিধ্বনি ওলাই ধুমকৈ, ইয়াত যে কলা দাগ এটা থাকে মাজত, দুই চাইডে, এক চাইডেদি অকণমান সৰু, এক চাইডেদি অকণমান ডাঙৰ, এইটো ভাতৰ মাৰ আৰু এই আঙঠাই দি বনাই। এইবিলাক একো বস্তু কিনি নানে আমাৰ বড়ো ইনষ্ট্ৰুমেণ্টেলসকলে, এইবিলাকক নিজে নিজে বনায়। সেই মাদালক আপুনি কেনেকৈ বড়োসকলৰ নহয় বুলি ক'লে? এইটোতো আপোনাৰ ব্লাণ্ডাৰ মিষ্টেক। জোঠাটো বাৰু হয়, মিলি যায়। যিকোনো বিহুটো বজায়, কাৰ্বিসকলেও বজায়, ৰাভাসকলে বজায়, এইটো বাৰু মিলি যায়। এই 3টা ইনষ্ট্ৰুমেণ্ট কাৰো লগত মিলে নাই। আপুনি কেনেকৈ এইবোৰ ইনষ্ট্ৰুমেণ্ট বড়োসকলৰ নহয় বুলি ক'লে? আপুনি কি ভাবিছে মই নাজানো। না বড়োসকলক দুই ভাগ কৰিব বিচাৰিছে, না কিবা বেয়া গেছ সোমাই দিব বিচাৰিছে, না বড়ো সংগীত জগতক বা বড়ো কালচাৰক ধ্বংস কৰিব বিচাৰিছে, সেইটো মই নাজানো, আৰু আমি বৰ্তমান জানা নাই। তো আৰু এটা কথা কওঁ, কামাখ্যা মন্দিৰৰ ওচৰত বুগলা মন্দিৰ আছে, তাৰ ওচৰত লাগি আছে এটা বাথৌ মন্দিৰ, যাক চাফ চিকুণ কৰা নাই, এটা লেতেৰা হৈ আছে। এইটো যি সময়ত কামাখ্যা দেৱীৰ মঠ মন্দিৰ বনাই আছিল, সেই টাইমতে থকা বুলি মৌখিক হিচাপে আমি গম পাইছোঁ। তো কামাখ্যা দেৱী, শিৱ ভক্ত, এনেকৈ মন্দিৰটো থাকিল, আৰু আমাৰ তাৰ ওচৰতে বাথৌ পূজাৰ সেই মণ্ডপটো আছে। আপোনাক ক'ব লগা কথাটো হ'ল কি, আপুনি যদি ভালকৈ নাজানে সেইবোৰ কথাটো আপুনি ক'ব নালাগে। আৰু যদি আপোনাৰ কিবা জানিব ইচ্ছা আছে, যদি তৰ্কযুক্ত কৰিব আছে, আমাৰ ISBTৰ ওচৰত এখন চেণ্ট্ৰেল বাথৌ মন্দিৰ আছে, তাত আপুনি আহক, তাৰিখ দি পেলাই। ময়ো আমাৰ ডাঙৰ ডাঙৰ 5জনমান যাজক, ধৰ্মীয় মানুহ, কালচাৰৰ মানুহ গোটাই দিম আপোনাক। তৰ্কযুক্ত কৰক। তৰ্কযুদ্ধত যদি আপুনি হাৰে, তেতিয়াহ'লে আপুনি
বড়োসকলৰ মাজত ক্ষমা দান খুজিব লাগিব। যদি আপুনি জিকে তেতিয়াহ'লেতো আমি আপোনাৰ শৰণ লম জয়ী বৰাই বাথৌ। হ'ব, আপুনি তাড়াতাড়ি যদি নিউজটো পঢ়ে প্ৰতিক্ৰিয়া কৰক, আপুনি আহক। কাৰণ মই ৰাজনৈতিক নেতা নহয়, মই এজন শিল্পী হয়। শিল্পীৰ কাৰণে মোৰ এইখিনি কথাটো মোৰ দেহাত লাগিছে, সেইকাৰণে মই আপোনাক এইখিনি কথা ক'লোঁ। তো বাই, সত্যৰঞ্জন বৰা, জয়ী বৰাই বাথৌ। Hello logophor, hello my bondhukol, hello my dost, welcome my funny channel Phaylaw Basumatary.